উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বাকৰিত সত্ৰ নৃত্যগীতৰ সমাহাৰ দেৱবাদ্য খোল বাঁহী তালৰ শব্দত মুখৰিত হৈছে এতিয়া সত্ৰৰ প্ৰাংগণ চালি নৃত্য কৃষ্ণ নৃত্য ঝুমুৰা নৃত্যৰ লগতে খোলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আজি নৱপ্ৰজন্মই আউনীআটী সত্ৰৰ সত্ৰীয় ঐতিহ্য আৰু আধ্যাত্মিক কলা নিকেতনত অনুষ্ঠিত কৰা হৈছে সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ 10 দিনীয়া কৰ্মশালা এই পৰিৱেশ অধিক দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈয়ে মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বাকৰিত আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু যেহেতু এতিয়া গৰম বন্ধৰ সময় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু তাৰ মাজতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ বাকৰিত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই কৰ্মশালাখন অনুষ্ঠিত হৈছে মই তেখেতৰ সৈতেও কথা পাতিম তেখেত মোৰ সৈতে আছে এখেত হৈছে লক্ষী কাকতি এই ক্ষেত্ৰৰ উদ্যোগতে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে কেনেধৰণে অনুষ্ঠিত কৰিছে আপোনালোকে সত্ৰীয়া ঐতিহ্য আধুনিক কলা নিকেতন নামৰ এই অনুষ্ঠানটি সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ তত্ত্বাৱধানতে প্ৰতিষ্ঠা হৈছে 18 চনতে প্ৰতিষ্ঠা হৈছে তাৰ পৰা ক্ৰমাগতভাৱে চলি আহিছে এই বছৰ আমি নতুনকৈ কাৰ্যসূচী ল'লো 10 দিনীয়া কৰ্মশালা যিটো ছাত্ৰ ছাত্ৰীসকল গৰম বন্ধৰ সময়ত আজৰি থাকে এই আজৰি সময়ছোৱাত সৎ পৰামৰ্শ তথা আধ্যাত্মিক চিন্তাৰে যাতে আমি সত্ৰীয়া কলা সংস্কৃতি আগুৱাই নিব পাৰোঁ তাৰ প্ৰচেষ্টা হিচাপে লৈ 10 দিনীয়া এটি কৰ্মশালা সৃষ্টি কৰা হ'ল কিমান মানে অংশ লৈছে ইয়াতে এই 10 দিনীয়া কৰ্মশালাত প্ৰায় 45 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে খোল বাদনৰ আছে আৰু সত্ৰীয়া নৃত্য আছে নিশ্চিতভাৱে সত্ৰীয়া নৃত্য আৰু খোল বাদন যাতে বিশেষকৈ নৱপ্ৰজন্মই যাতে শুদ্ধভাৱে তেওঁলোকে আয়ত্ব কৰিব পাৰে তাৰে এক প্ৰচেষ্টা হিচাপে ইয়াতে কৰ্মশালা অনুষ্ঠিত কৰাইছে আৰু দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল এনে সাজি কাচি সাজু হৈ আছে আহক আমি নৃত্যৰ মাজলৈ যাওঁ
দিগন্ত পটলে আপোনাক ধন্যবাদ জনাইছোঁ।